তেওঁ কি কৈছে মই শুনা নাই, বাবু চিঞৰি দিয়া। তাতকৈ ভাল উত্তৰ হ'বই নোৱাৰে, কাৰণ সেইটো জীৱিকা, সেই ভাত খাই আমি জীয়াই থাকিব লাগিব। তেওঁৰ কাৰণে এটা হাত চাপৰি দিয়ক। ইমান ভাল পাইছোঁ। তোমাৰ নামটো কি বাবা? মহম্মদ। বহুত ধন্যবাদ তোমাক। তুমি একেটা বাক্যতে সকলো গোটেই প্ৰশ্নটোৰ আটাইতকৈ ভাল উত্তৰটো দিছা। জীৱিকা মানে কি? যিটো কাম কৰি আমি জীয়াই থাকোঁ, খেতি, সেই খেতি পথাৰত উৎপাদিত শস্য খাই, সেই ধানৰ চাউল খাই আমি জীয়াই থাকোঁ। আৰু বিভিন্ন খেতি আছে, শাক পাচলি। খেতিয়কে খেতি পথাৰ এৰি থৈ নাহে। সেইদৰে আমিও খেতিয়ক। মই এজন শিক্ষক, আৰু তোমালোক শিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰী, তোমালোকো খেতিয়ক। এই যে দাদুল চলিহা ছাৰৰ কথা কৈছিলোঁ, নাথে তেতিয়া সম্পূৰ্ণকৈ নক'লে যেন মোৰ ভাৱ হ'ল। এই যে মানুহজন দেখিছা, এইজন বহুত ডাঙৰ মানুহ, তোমালোকৰ এইটো অঞ্চলৰ মানুহ, মানে মঙলদৈৰ মানুহ যেতিয়া এইটো অঞ্চলৰ মানুহ, এইজন এজন অসম বিখ্যাত, ভাৰত বিখ্যাত আৰু পৃথিৱী বিখ্যাত মানুহ তোমালোকৰ সন্মুখত বহি আছে। আৰু এই কথাটো ক'বলৈ পাই মোৰ এইকাৰণে মোৰ ভাল লাগিছে। তোমালোকৰ ছাৰে সেই কথাটো যে ইমান, তেওঁ কাৰণ বেলেগ এটা কথা কৈছিল, ইমান বহলকৈ দাদুল চলিহা ছাৰৰ কথা কোৱা নাছিল কেৱল। গতিকে মই জোৰহে দিছোঁ, মই আকৌ ছাৰৰ ভুল ধৰা নাই। এজন বহুত ডাঙৰ মানুহ। কিয়নো ডাঙৰ মানুহ, তুমি নাথ ছাৰকে তোমালোকে সুধিবা কি কৰি আছে গোটেই কথাখিনি। আৰু সেই কথাখিনি জনাৰ পাছত তোমালোকৰ কৰিব মন যাব। এই ছাৰে যিবোৰ কাম কৰি আছে তোমালোকৰ কৰিবৰ মন যাব। কেনেকৈ মন যাব? ছাত্ৰ একতা সভাৰ সম্পাদকে কিছুমান প্ৰতিবেদন পাঠ কৰিলে, তেতিয়া মই লক্ষ্য কৰিছিলোঁ তেওঁ খুব গহীন হোৱাই স্বাভাৱিক, গহীন হ'বই, আৰু তোমালোকো খুব গহীন হৈ আছা। কৈছে যে কিবা কিবি অসুবিধা আছে, বিজ্ঞানাগাৰ নোহোৱাৰ কথা কৈছে, প্ৰস্ৰাৱগাৰ নোহোৱাৰ কথা কৈছে। এইবোৰ বাস্তৱ, এইবোৰ মই গুৱাহাটীৰ পৰা আহি এইবোৰ ভুল ধৰিবলৈ অহা নাই। মই তোমালোকতকৈও বহুত ভিতৰুৱা গাঁৱৰ মানুহ। মই যিখন গাঁৱৰ মানুহ, মই থাকোঁ গুৱাহাটীত, মই অসম জাতীয় বিদ্যালয়ত শিক্ষকতা কৰোঁ, কিন্তু মই য'ৰ মানুহ, বহুত ভিতৰুৱা গাঁৱৰ মানুহ। ভিতৰুৱা গাঁৱৰ মানুহ মানে আকৌ মই পিছপৰা ঠাইৰ মানুহ নহয় দেই। কিছুমান সুবিধা নাই তাত। গাঁৱৰ মানুহ মানে পিছপৰা মানুহ বুলি নুবুজায় আকৌ। সেই ভুলটো আমাৰ যাতে কাৰো নাথাকে। আমাৰ ইয়াত কিছুমান বস্তু নাই, যিবিলাক বস্তু চহৰ অঞ্চলত থাকে, সেইবিলাক আকৌ ইয়াত কেনেকৈ থাকিব? ইয়াত থকা বস্তুবোৰ চহৰত কেনেকৈ থাকিব? চহৰত এনেকুৱা এখন জলাভূমি, ইমান মাছ থকা ঠাই এখন চহৰত কেনেকৈ থাকিব? চহৰত বজাৰ এখন থাকিব। গতিকে আমি পিছপৰা ঠাইৰ মানুহ নহয়, আমাক কিছুমান সুবিধা লাগে। পিছপৰা শব্দটো বেয়া শব্দ। এতিয়া কথা হ'ল, ছাত্ৰ একতা সভাৰ প্ৰতিবেদন শুনিলোঁ, আচলতে সেই কথাখিনি আচল কথা। ইয়াত শিক্ষা বিষয়ক বহুত তত্ত্বগধুৰ আলোচনা এই মুহূৰ্তত প্ৰয়োজন নাই। প্ৰয়োজন আছে এই বিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিসকলে কষ্ট কৰিছে, কষ্ট কৰি আহিছে, তাৰ এজন বন্ধুক মই চিনি পাইছিলোঁ, পদুম নাথ। এতিয়া তেওঁ ইয়াত নাই। যিসকলে ইয়াত প্ৰতিষ্ঠা কৰি আছিল, কষ্ট কৰি আছে আগৰে পৰা, তেওঁলোকে কথাবোৰ অকণমান সহজ কৰি পেলাওক। কাৰণ অভাৱৰ মাজতহে আচল কামবোৰ হয় বুলি আমি জানো। মই অন্ততঃ বিশ্বাস কৰোঁ। যাৰ অভাৱ আছে সিয়ে সেই অভাৱ অতিক্ৰম কৰি পাৰ হৈ পেলাই আগবাঢ়ি যাব বিচাৰে। তোমালোকে কেনেকৈ ভাবিবা কথাটো যে আমাৰ ঘৰখনৰ অভাৱ মই দূৰ কৰিম, মোৰ পিতৃ মাতৃৰ যিবিলাক অভাৱ আছে মই দূৰ কৰিম। প্ৰত্যেকেই মনে মনে সেই কথাষাৰ ভাবিবা। সেই কথাষাৰেই আল্লাহ ঈশ্বৰক উপাসনা কৰা কথাতকৈও ডাঙৰ। তোমালোকে কি ভাবা নাজানো। যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ কথা ভাবি থাকে, তেওঁ আল্লাহ ঈশ্বৰক উপাসনা কৰাতকৈও ডাঙৰ কথা ভাবি থাকে বুলি মই ভাবোঁ। অনবৰতে ভাবি থাকিবা যে মই কাম এনেকৈয়ে কৰি যাম, মোৰ পিতৃ মাতৃৰ মুখত মই হাঁহি বিৰিঙাম। কেনেকৈ? নিজৰ কামৰ জৰিয়তে, পঢ়া শুনাৰ জৰিয়তে। অভাৱ থাকিব, অসুবিধা থাকিব। তেনেহ'লে কওঁ, আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম, তেওঁতকৈতো অভাৱী মানুহ নাছিলেই। তেওঁ যিখন গাঁৱৰ মানুহ, দক্ষিণাত্যৰ এখন ঠাইৰ মানুহ, ইমান পিছপৰা ঠাইৰ মানুহ, তেওঁ গৈ মিছাইল মেন অফ ইণ্ডিয়া হ'ল, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ল। সমগ্ৰ পৃথিৱীতে তেওঁ মহাত্মা গান্ধীৰ সৈতে একে শাৰীতে বহিব পৰা মানুহ হৈ গ'লগৈ। আজি ভাৰতীয়সকলৰ বাবে মহামানৱ মহাত্মা গান্ধীক যিদৰে ভবা হয়, ঠিক সেইদৰে APJ আব্দুল কালামকো ভবা হয়। সেই কালাম চাহাবৰ জীৱন কিন্তু আমাতকৈ বেছি দুখৰ আছিল। আমি সেইদৰে অনুপ্ৰাণিত হ'ব পাৰোঁ। ছাত্ৰ একতা সভাৰ সম্পাদকজনে যিবোৰ কথা কৈছে, সেইবোৰ কথা ইয়াত যিটো পঢ়া হৈছে,
সভাপতিয়ে সেইখিনি গৃহীত কৰা হৈছে বুলি কৈছে, সেইখিনি এতিয়া কেনেকৈ সমাধান কৰা যাব? মই এনেকৈ ভাবোঁ, বাঁহৰ বেৰখন দিয়া হৈছে, মই এটি চিধা চিধিকৈ নজনাত মানুহৰ দৰে কথা কোৱা মানুহ, বাঁহৰ বেৰখন যদি দিয়া হৈছে, বেৰখন লাগেই, সেই বেৰখন ধুনীয়া হ'ব লাগিব। এই বেৰখন আপোনাৰ ঘৰত থকা আপোনাৰ চোৰাঘৰ পাকঘৰত দিয়া বেৰখনৰ দৰে থ'লে নহ'ব। এইখন বাঁহৰে দৰ্জা বেৰ, এই বেৰখন বিদ্যালয়ৰ বেৰৰ দৰে কৰক, সৌ বেৰখন বিদ্যালয়ৰ বেৰৰ দৰে কৰক। সেইটোত কিন্তু আমাৰ অভাৱৰ প্ৰশ্ন নাই, সেইটোত আমাৰ চিন্তাৰ প্ৰশ্ন আছে। ইয়াতে প্ৰস্ৰাৱগাৰ কেইটামান লাগে, এই পৰিৱেশতে প্ৰস্ৰাৱগাৰ কেইটা হ'ব, সেইটো পকী টাইলছ লগোৱা প্ৰস্ৰাৱগাৰৰ কথা এই মুহূৰ্তত কোৱা হোৱা নাই। সেইটো কিয় ৰৈ আছে, কেনেকৈ ৰৈ আছে? কাৰণ আমি গাঁৱৰ মানুহ, আমি শৌচ প্ৰস্ৰাৱ কৰা গোটেই কথাবোৰ আমি গাঁৱৰ ধৰণে সজাই পৰাই লওঁ, আমি সেইদৰে জীয়াই আছোঁ। গতিকে এই ল'ৰা ছোৱালীখিনিক সাংঘাতিক ধৰণৰ টাইলছ লগোৱা, শ্বাৱাৰ লগা, পানীৰ টেপ লগা বাথৰুম এটা আমাক এই মুহূৰ্তত নহ'ব পাৰে, কিন্তু তেওঁলোকৰ ছোৱালীকেইজনীৰ লাজ ঢাকিব পৰাকৈ, ল'ৰাকেইটাৰ লাজ ঢাকিব পৰাকৈ বেৰা কেইখনমান ঠিক কৰক। এইখিনিতে কৰক, ক'ত কৰে কৰক, যদি আছে সুন্দৰ, আৰু যদি নাই কৰি পেলাওক। আৰু গোটেই কথাটো নিৰ্ভৰ কৰিব কেৱল স্কুলৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা শিক্ষক শিক্ষয়িত্ৰী কেইগৰাকীকে দোষাৰোপ কৰি থাকিলে নহ'ব। এইবোৰ আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকে ইমান বিশ্বাস আস্থাৰ মাজেদি তেখেতসকলৰ হাতত তুলি দিছে। সমালোচনা যিদৰে আপোনালোকে কৰে ৰাস্তাৰ মূৰে মূৰে, তিনিআলিৰ মূৰত, চাৰিআলিৰ মূৰত, তেওঁলোকক সহযোগ কৰক, তাতকৈ বেছি সহযোগ কৰাৰ পিছতহে সমালোচনা কৰিব। কাৰণ এইখন বিদ্যালয়ত কাম কৰি থকাৰ বাবে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অতি সামান্য বেতনত, দৰমহা বুলি কৈছোঁ, তেওঁলোকৰ জীৱন কিন্তু দি আছে। সেই কথাটো পাহৰি পেলাই তেওঁলোকক সমালোচনাও নকৰিব। জাতীয় বিদ্যালয়ত ময়ো তেনেকৈ জীয়াই থকা মানুহ, পঢ়া শুনাত ভাল আছিলোঁ মই। তাৰপিছতো মই গুৱাহাটীৰ যিখন অসম জাতীয় বিদ্যালয়, তাত সোমাওঁতে মোৰ ঘৰ যোৰহাটৰ তিয়কত, মই কেনেকৈ পাৰ হৈছিল মোৰ দিন, কেনেকৈ মই ঘৰৰ ভাড়া দিছিলোঁ, মই ক'ব নোৱাৰোঁ। খুব কষ্টৰ দিন গৈছে, তাতো মই কষ্ট কৰিছোঁ, তেনেহ'লে ইয়াতো এই নাথহঁতৰ দৰে, এই বাইদেউ ছাৰবিলাকৰ দৰে মানুহবিলাকে কষ্ট কৰি আছে। মই কি ক'ব খুজিছোঁ, এই ল'ৰা ছোৱালীবিলাকৰ মুখলৈ চাই, কেৱল এই ল'ৰা ছোৱালীবিলাকৰ মুখলৈ চাই আপোনালোক পিতৃ মাতৃসকল কৰ্তৃপক্ষৰ ওচৰলৈ আহক, গঠনমূলকভাৱে তেওঁলোকক সহায় কৰক, শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ আহক। এই তিনিটা পক্ষই ল'ৰা ছোৱালীবিলাকৰ মুখলৈ চাই হাতে হাত ধৰি কাম কৰক। তেতিয়া বাথৰুম কেইটাও হ'ব, তেতিয়া ইয়াতে গোলাপ ফুল কেইজোপামানো ফুলি থাকিব, ইয়াতে তগৰ ফুলো ফুলি থাকিব, আন ফুলো ফুলি থাকিব। কিয় ফুলি নাথাকিব? কাৰণ এওঁলোকক যদি আমি সেই ফুল কেইপাহৰ সৈতে চিনাকি কৰাই নিদিওঁ, ফল মূলবিলাকৰ সৈতে যদি চিনাকি কৰাই নিদিওঁ, তেনেহ'লে এওঁলোকে আচল শিক্ষা নাপাব। আমি শিক্ষাৰ নামত আকৌ কিছুমান আমদানি কৰা কথা বাহিৰৰ পৰা, গুৱাহাটীৰ পৰা, ক'ৰবাৰ পৰা আমদানি কৰা কথা কিছুমান শিকাই থাকিলে নহ'ব। এই অঞ্চলৰ মাটি পানী বায়ুক ভাল পাবলৈ, এই অঞ্চলৰ মানুহক ভাল পাবলৈ, নিজৰ পিতৃ মাতৃক ভাল পাবলৈ যি শিক্ষা দিয়ে, সেই শিক্ষাহে আচল শিক্ষা। তাৰপিছত বিজ্ঞান প্ৰযুক্তি কিবা কিবি কথাবোৰ পিছত এওঁলোকে নিজে ঠিক কৰি ল'ব। কিন্তু এই মুহূৰ্তত শংকৰ আজান একাডেমীৰ ভৱিষ্যতৰ কথা ভাবিবলৈ হ'লে অসুবিধা বহুত আছে জানো, কিন্তু এই অসুবিধা অতিক্ৰম কৰিব পাৰিব তেতিয়া যেতিয়া শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা, এই অঞ্চলৰ ৰাইজ, বিদ্যালয় কৰ্তৃপক্ষই একেলগে কাম কৰিব। আৰু এইখিনিতে মত পাৰ্থক্য কিবা কিবি থাকিবও পাৰে, সেইখিনি ল'ৰা ছোৱালীখিনিৰ মুখলৈ চাই পাৰ্থক্য কৰি নেপেলাব। পাৰ্থক্যৰ পৰিৱৰ্তে সেইটো এটা শক্তিত পৰিণত কৰক যে আমি আমাৰ অসুবিধাখিনি দূৰ কৰিম। কাৰণ এই বিদ্যালয় খোলা কথাটোৱে এটা প্ৰত্যাহ্বান, এটা চেলেঞ্জ। সেই চেলেঞ্জটো আপোনালোকে ইতিমধ্যে লৈছে আৰু কিছুদিন পাৰ কৰিছে। আমাৰ তাতে এটা কথা ভুল হৈ যায়, সেই ভুল হৈ যোৱা কথাটো হৈছে আমি যে পঢ়া শুনা শেষ কৰিলোঁ, আমি যিবিলাক ডাঙৰ মানুহ আছোঁ এইবিলাকে পঢ়া শুনা শেষ কৰিলোঁ, আপোনালোকৰ অভিভাৱক যিসকল আছে তেওঁলোকেও পঢ়া শুনা যি কৰে কৰিলে, শেষ কৰিলে। আমাৰ কাৰণে আজিৰ দিনটোত কিবা এটা কথা ৰৈ গ'ল, এই মাহটোত কিবা এটা কাম ৰৈ গ'ল, একো ডাঙৰ কথা নহয়, অহা মাহত কৰিম। এই বছৰ ষষ্ঠ শ্ৰেণীৰ ল'ৰা ছোৱালীকেইটাক মই ভালকৈ নপঢ়ালোঁ, একো ডাঙৰ কথা নহয়, অহা বছৰ ভালকৈ পঢ়াম। কিন্তু যি এতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ জীৱনত ষষ্ঠ শ্ৰেণীটো আকৌ ঘূৰি নাহে নহয়। মই চাগে বুজাব পাৰিছোঁ নাই মই ক'ব নোৱাৰোঁ। আৰু পঢ়া শুনা কৰিবলৈ ইমান বেছি বিজ্ঞান প্ৰযুক্তিৰ সুবিধাবোৰ এই মুহূৰ্তত নালাগে, লাগে খুব সততাৰে কাম কৰা শিক্ষক, কৰ্তৃপক্ষ আৰু খুব বেছিকৈ সহযোগ কৰা অভিভাৱক অভিভাৱিকা। যদি ষষ্ঠ শ্ৰেণীৰ ল'ৰাটোৱে এই মুহূৰ্তত পাবলগীয়া মৰম কণ, তেওঁলোকক বুজাবলগীয়া কথাখিনি ভালদৰে বুজাই দিয়া নহয়, তেওঁৰ জীৱনত ষষ্ঠ শ্ৰেণী ঘূৰি নাহে। মোৰ জীৱনত শিক্ষক হিচাপে অহা বছৰো মই ষষ্ঠ শ্ৰেণীত পঢ়াব পাৰিম, তেতিয়া মই ভাবিম যে অহা বছৰ মই ভালকৈ পঢ়াম দেই, এই বছৰ যি হ'ল হ'ল। সেই যে ভাবিলোঁ তেনেকৈ
এই যিসকলৰ ক্ষেত্ৰত মই কামবোৰ ভালকৈ নকৰিলোঁ তেওঁলোকতো গুচি গ'ল আগবাঢ়ি নজনাকৈ কথাবোৰ নিশিকাকৈ